আজিৰ এই ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে আপোনালোকে শেষলৈ চাওক কাৰণ ভিডিঅ'টোত আপোনালোকে দেখা পাব বামুণী টু শুৱালকুছি ৰাইড 10 কিলোমিটাৰমান হ'ব আমাৰ পৰা প্ৰায় আমি যাম কাৱাচাকি আমাৰ কাৱাচাকি কাৱাচাকিলৈ আমি কাৱাচাকি লৈ যাম যাব দেখাও যাব আমি ক'ত যাম আপোনালোকে চাই থাকক ভিডিঅ'টো এইটানতে কৈ দিছোঁ দিয়ক গাইছ আমি মানে জুবিন ব্লগ আপোনালোকে চিনি পাই কিজানি জুবিন ব্লগত তাকে যাই আছোঁ আমাৰ লগ তো ব্লগ ভাগা ধরছে নাকি ভাগা ধরে না গাইস ডাইভারসেন্স গাইস ব্লক দি উড়কি যাব আসলি এটু কথাই দি ভাগা দলে কবি কম দে জুবিন নাকি মানে আমি তাৰমানে এছবিএমএছ পাৰ হ'লোঁ গাইছ তালে জুবিনক ফোন করলো জুবিনক কত চিন্তা পাও না গাইছ অলপ আগে অলে ভালিছো তো গাইছ এখন কলেজত গাইছ আমার দেখাই বসিল শুৱালকুছিৰ গেট পাৰ হ'লোঁ গাইছ এতিয়া বংকৰত আমি উপস্থিত হৈছোঁ চাব পাৰে এতিয়া জুবিনৰ ঘৰত গ'লে বেছি দূৰ নাই যাই আছোঁ গাইছ তো গাইছ এইখনেই হ'ল শুৱালকুছিৰ বস্ত্ৰ উদ্যান চাব পাৰে বস্ত্ৰ চালো এতিয়া যাওঁতে গল্লা চল্লা কিবা নিব লাগে না অলপ লওঁ তো গাইছ জুবিনক লৈ কিবা লৈ ল'লোঁ আমি তো গাইছ বলক গাইছ বংকৰ বৰতলা আহি পালোঁ এতিয়া আমি জুবিন চাই কহতি এনেকৈ ঘুমি যাব লাগিব ফাইনেলি জুবিনহঁতৰ ঘৰ পালোঁ চাব পাৰে গাইছ ফাইনেলি জুবিনক লগ পালোঁ চাব পাৰে আহিলোঁ আমাৰ ঘৰত আহিলে এয়া মানৱ আৰু এইফালে নয়ন তো খুব বেছি ভাল লাগিল অহাৰ কাৰণে তো ভিডিঅ'টো চাই থাকক শেষ হোৱা নাই বাৰু এতিয়ালৈকে আৰু তোমাকো ইমান টাইম উলিয়াই দিব পৰাৰ কাৰণে ধন্যবাদ নাই একো নাই বাৰু আহিছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে ময়ো অলপ আগতে গা পা ধুলোঁ ভিডিঅ' এডিট কৰি আছিলোঁ আৰু গাইছ আমি লগৰ কাৰণে গাইছ জুবিন বুলি মাতিছোঁ বেয়া নাপাবা নাই বেয়া নাপাওঁ মোৰ কলেজত একেলগে পঢ়ে মই মানে আৰ্টছত আৰু ইহঁত ছাইন্সত তো সেইকাৰণে মানে লগ পোৱা নাযায় সেনেকৈ আৰু কলেজো হ'ল বহুত দিন যোৱা নাই সেনেকৈ আজি লগ পালোঁ বহুত বেছি ভাল লাগিল এতিয়া আৰু কলেজততো লগে পাই থাকিম কলেজত লগে পাই থাকিম জুবিন তুমি যে ইউটিউবৰ আৰম্ভণি হ'লা কেনেকৈ তাৰমানে আইডিয়াটো আহিল ইউটিউবৰ আৰম্ভণি মানে পোনপ্ৰথমে যেতিয়া অসম সাহিত্য সভা হৈছিল মই তাত গৈছিলোঁ তাত বহুত ভ্লগাৰ আহিছিল আৰু তেতিয়া ভাবিছিলোঁ যে ইউটিউবটো কৰিব লাগিলে কিবা লেপটপ চেপটপ তেনেকৈ বহুত বস্তু লাগে তাৰপিছত গম পালোঁ যে নালাগে মোবাইলতে হৈ যায় গোটেই কাম তাৰপিছত ডিম্পু দাহঁতেও মোবাইলেৰে ভিডিঅ' বনাইছিল সাহিত্য সভাত কেমেৰাতেও বনাইছিল তো তেনেকৈ দেখি গোটেইখিনি দেখা পালোঁ আৰু ঘৰত আহি এটা ভিডিঅ' চালোঁ মনোজ দেৰ হিন্দী চেনেল আছে তেনেকৈ চাই গোটেইখিনি শিকিলোঁ থাম্বনেইল কেনেকৈ বনাব লাগে কি কৰিব লাগে তাৰপিছত এনেকৈ প্ৰথম ভিডিঅ' বনাই থাকিলোঁ প্ৰথমতে ভিউজ চিউজ নাই সদায় যি কামেই নহওক সৰুৰ পৰা আৰম্ভ হয় আৰু সৰুৰ পৰা আৰম্ভ হোৱাৰ সময়ত ছাপৰ্ট নাপায় সোনকালে যেতিয়া ছাপৰ্ট এনেকৈ পোৱা নাছিলোঁ তেতিয়া নিজে বেলেগক ক'ব লাগে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দি আৰু কওঁ যে এই কাম নাই এইবিলাক তো এনেকৈ কয় বহুতে কৈছিল তাৰেপিছত আৰু হৈ হ'ল লাহে লাহে তো ইও কৰি আছে এনেকৈ চবেই কৰি থাকক লাহে লাহে এনেকৈ গ্ৰ' হৈ যাব আৰু একদিন লাহে লাহে মোৰো আছে তেনেকৈ প্ৰায় আঢ়ৈ বছৰে হ'ব আৰু চেনেলটো খুলিব অলপ গ্ৰ' হৈছে আৰু সিমানো হোৱা নাই বৰ্তমান চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ তো গাইছ কষ্টৰ ফল সদায় মিঠা হয় এইটো সঁচা কথা একদম কষ্ট কৰি থাকক কষ্ট অবিহনে একো কাম নহয় চব কষ্ট কৰিবই লাগিব চব কামত আৰু তুমি ফ্ৰেণ্ডছবিলাক যে ৰাস্তাত লগ পোৱা তাৰমানে কেনে লাগে তাৰমানে এতিয়া লগ পালে মানে এনে যিখিনি মানে এতিয়া ভিডিঅ' চাই এনে যিখিনি আমাৰ এৰে আছে সেইখিনিতো চবকে লগে পাই থাকোঁ কিন্তু এনে বাহিৰত গ'লে যদি দূৰত লগ পাওঁ তেতিয়া ভাবোঁ যে মোৰ ভিডিঅ'টো উৰি ইমান দূৰলৈকে আহিছে সিদিনা গোলাঘাটত গৈছিলোঁ তাতেও ফ্ৰেণ্ডছ লগ পাইছিলোঁ বহুতকেইটাই ভিডিঅ' চাওঁ বুলি কৈছে ভাল লাগিছে যে ইমান দূৰলৈকে ভিডিঅ' এটা গৈছে আৰু চাইছে মৰম দিছে তো তেনেকুৱা আৰু কিন্তু গাঁৱৰ মানুহখিনিয়ে যেতিয়া কয় যে তই ভিডিঅ' দি থকা দেখোন চাউৰত সেনেকৈ ক'লে বেছি মাত্ৰ কিন্তু এতিয়া ইয়ে মোক চিনি পায় বা মই ইয়াক চিনি পাওঁ কলেজৰে অলপ চলপ চিনি পাওঁ এতিয়া ই ভিডিঅ' চাওঁ যদি সিমান এক্সাইটেড নহয় যদি অলপমান মানে দূৰৰ মানুহ এজনক লগ পাওঁ যে ৰিয়েলত নেদেখা মানুহ এটাক যেতিয়া মোবাইলত দেখি থাকোঁ তাক যেতিয়া হঠাৎ ৰিয়েলত লগ পাওঁ তেনেকুৱা চবৰে হয় মানে অলপমান মানে বেলেগ ফিল হয় তো তেনেকুৱা মোৰো হৈছিল এনেকুৱা আৰু গাইছ আজি ইউটিউবত দেখি থকা মানুহটোক আজি একদম ওচৰত দেখা পাইছিলোঁ বহুত ভাল লাগিল মই ইয়াক দেখিছিলোঁ আগতে কিন্তু সেনেকৈ দেখা নাই অলপ মনত আছে আমাৰ কলেজতে পঢ়ে বহুত ভাল লাগিল অহাৰ কাৰণে এনেকৈ আহিব লাগে আৰু এইখিনিতে মই এটা কথা কৈ দিছোঁ বহুতে ভাবে যে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিলে মানে হোৱাটছআপত লিংক দি থাকে বা কিবা এনেকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে ভিডিঅ'টো কাম নাই চাওক আপুনি 100জন মানুহক যদি হোৱাটছআপত শ্বেয়াৰ কৰে সেই 100জন মানুহৰ যদি 10জনে চায় তেতিয়া আপোনাৰ ভিডিঅ'টো গ্ৰ' নহয় যদি সেই 100জন মানুহৰ তোমাৰ 80%নে 90%নে চায় তেতিয়া মানে ভিডিঅ'টো গ্ৰ' হোৱাৰ চান্স থাকে আৰু শ্বেয়াৰ কৰক এনেকুৱা মানুহক যিয়ে জানে যে সেই আপোনাৰ ভিডিঅ'টো চাব শ্বেয়াৰ কৰাৰ পিছত আৰু যিয়ে ভাল পায় সি এনেও চাব শ্বেয়াৰ কৰিব নালাগে আৰু যি নাচায় তাক শ্বেয়াৰ কৰিলেও নাচায় সি এনে ভিডিঅ'টো অন কৰিব লাইকটো মাৰি পিনে কমেণ্টটো মাৰি ভিডিঅ'টো কাটি থৈ দিব সেনেকৈ মানে একো গ্ৰ' নহয় ভিডিঅ' সেইকাৰণে মই ভাবোঁ যে হোৱাটছআপ ষ্টেটাছ দিলে হ'ল ভিডিঅ' এটা যাৰ ইচ্ছা যায় সি চাব যাৰ নাযায় সি নাচালে হ'ল মানে কাকো ফ'ৰ্চ কৰিব নালাগে ফ'ৰ্চ কৰিব সেইটোৱে কথা
আৰু তোমাক যে ভিডিঅ' গিলা কমেণ্টত হেটাৰ গিলা যে অলপ মানে কেনেকৈ সন্মুখীন হয় হেতাৰ গিলা মানে সেনেকুৱা কমেণ্ট বৰ্তমান আহে 2-এটা আহে আৰু সেইকেইটা মানে কেনেকুৱা সিহঁতে মানে ভিডিঅ'টো চাই মানে কৰোঁ বুলিয়ে কৰে সেইটো কাম ডিমটিভেট কৰি দিওঁ আৰু সদায় মানে কি যি কামত মানে ভাল মানুহ থাকিব সেই কামটোত বেয়া মানুহ থাকিব গতিকে বেয়াখিনিক গুৰুত্ব নিদি ভালখিনিক সদায় ছাপোৰ্ট কাৰণ 100জনে যদি ভাল বুলি কৈছে 10জনে বেয়া বুলি ক'ব বেয়াকেইটাক মাৰ বুলি হাতকেইটা যাব দিয়ে কাৰণ 100জনে ভাল বুলি কৈছে সেইটোৱে বহুত যদি 100জনে বেয়া বুলি ক'লে হয় 10জনে ভাল বুলি ক'লে হয় তেতিয়া ভাবিলে হয় যে মোৰ নিশ্চয় কিবা এটা দুৰ্বলতা আছে যাতে 100জনে কৈছে ভাল বুলি 10জনে কৈছে বেয়া বুলি গতিকে 10জনৰ কথা বাদ দি মোৰ 90জনে বহুত মোৰ কাৰণে তো কথাটো সেনেকুৱা মানে আৰু তোমাৰ নেক্সট প্লেন ক'ত যাবা নেক্সট প্লেন মানে বৰ্তমান ঠিক হোৱা নাই ডাউকি যাম বুলি ভাবি আছোঁ এই শ্বিলঙৰ পিনে পৰীক্ষা আহিল ইহঁতৰো পৰীক্ষা আহিল পঢ়াই নাই যদি পঢ়াই নাই ময়ো পঢ়া নাই তো পৰীক্ষা যদি শেষ হয় তেতিয়া যাম আৰু আমিও কেতিয়াবা একেলগে ভ্লগ বনাম যিহেতু গাঁৱৰে চলি শুৱালকুছিৰ কিনিনো দূৰ ঘৰৰ পৰা তো একেলগে কেতিয়াবা ভ্লগ চগ বনাম সেনেকৈ পাই থাকিব ভ্লগ চগ আৰু আলহী আহি বহি আছে ঘৰত তো ইহঁত দুটা মানৱ আৰু নয়ন তো চাহ খাব দি দিলোঁ ইহঁতক বেছি আইটেম দিয়া নাই দিয়ক এতিয়া কি দিছোঁ বিস্কুট আৰু নিমকি তো নেক্সট টাইম আহিলে গল্লা খুৱাই দিম নাকি তো বহুত ভাল লাগিল এফালে নয়ন এফালে মানৱ দুটা উল্টা হৈ যায় দুটা তোমালোক ভাই হয় নেকি মানে ওচৰৰে আৰু দুটা মিলি পিনে বনাই আছা বঢ়িয়া কৰি থাকা আৰু এতিয়া চাহখিনি খাই এইটো আমাৰ এই জুবিনৰ দেউতা হয় নামটো নৱজিৎ বৈশ্য লগ পাই ভাল লাগিল এইটো হ'ল জুবিনৰ মাক নমস্কাৰ আপোনাৰ নিজৰ পুত্ৰক এনেকুৱা ওপৰত যোৱা দেখি আপোনাৰ কেনে লাগে তাৰমানে ভালে লাগিছে বাকী যিসকল ল'ৰাবিলাকো ঘৰত আহে লগ কৰিবৰ কাৰণে মোৰো আনন্দিত আগতে হয়তো খুব বেয়া লাগিছিলে এইগিলা কি কাম কৰে সেনে লাগে সেনেকুৱা লাগিল পিছত আৰু এতিয়া ভালে লাগিছে আৰু যিমান আগবাঢ়ি গৈছে ৰাইজৰ আশীৰ্বাদত এনেকৈ তোমালোকেও আগবাঢ়ি যোৱা মোৰ আশীৰ্বাদ লগ পাই বহুতে বেছি ভাল লাগিল আৰু আপোনাৰ নামটো কি মোৰ নাম শ্ৰী নমিতা বৈশ্য এইটোৱে হ'ল জুবিনৰ ঘৰ আৰু জুবিনে বেছিভাগ ইয়াতে ভিডিঅ' বনায় এইখন পথাৰ ইয়াতে বেছিভাগ ভিডিঅ'গিলা বনাওঁ বহুত ভাল লাগে পথাৰ না এইটো হ'লে ইহঁতৰ নতুন ঘৰ বনাই আছে হোৱা নাই বৰ্তমান হ'ব লাহে আৰু এইখন হ'ল আমাৰ প্ৰেম বন্ধন পায় যদি কেতিয়াবাক লাগি ইউটিউব বন্ধ হয় মই এইখানে চলাম আৰু এইখন পূৰা বনাই ল'ম আৰু আগত থকা দাঙি চলাম জুবিনক বাই বাই দি আহিলোঁ ইতান আমি ঘৰত যাব লগ অলপ বেংকতো কাম আছে গাইছ বেংকত কামখিনি কৰি ইতানে ঘৰত আমাক লাগে জুবিনহঁতৰ তাৰ পৰা আহি পাইছোঁ আহি পাই কিনে ভাত চাত খাই অলপ বাহঁতৰ দেখি ওলাই আহিছোঁ গাইছ আৰু গাইছ জুবিনক ধন্যবাদ দিছোঁ আৰু জুবিনহঁতৰ তাক যাই কিনে গাইছ বহুতে বেছি ভাল লাগছি আৰু জুবিনহঁতৰ পৰিয়ালটো গাইছ ইমান বেছি ভাল আছিল বহুতে বেছি ভাল আছিল সিহঁতৰ পৰিয়ালটো গাইছ আমাক ভাত চাত খাই আহিব দিছিল গাইছ কিন্তু ভাত চাত খাই আমি নাহিলোঁ অলপ কাম আছিল মানে সেইকাৰণে ভাত চাত খাই নাহিলোঁ গাইছ আৰু জুবিনক ইমান টাইম উলিয়াই দিবৰ কাৰণে ধন্যবাদ আৰু সি যেন 1 লাখ ছাবস্ক্ৰাইবাৰ পটকৈ হয় গাইছ সোনকালতে হয় তাৰ কাৰণে শুভেচ্ছা জনালোঁ গাইছ এইটো কি মৰা হয় গাইছ এইটো মৰা হয় গাইছ চাবা এইটো কি মৰা গাইছ খালা ভিডিঅ'টো চাই যেন ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি নতুনকৈ আছে সিহঁতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু গাইছ জুবিনক নেক্সট টাইম লগ পোৱা আশা ৰাখিল আৰু গাইছ কমেণ্ট কৰি জনাবচোন এইটো ফুল কি হ'ব না গাইছ